আজি 29 ছেপ্টেম্বৰ আজিৰ দিনটোৰ 25টা খবৰ লৈ আহিছোঁ আপোনালোকৰ আগলৈ আৰু 25টা খবৰ আপোনালোকে লৈ আহিছোঁ চাই যাওক। প্ৰথমতে আহিছে ঘোঁৰাত উঠি ধৰালৈ আহিল দুৰ্গা দেৱী। মহালয়া উপলক্ষে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো উলহ মালহ পৰিস্থিতি। শনিবাৰে পুৱাই গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ পাৰত দেখা গ'ল অগণন ভক্তৰ ভিৰ। 2 নম্বৰত হৈছে মহালয়াৰ পৰা তিনিচুকীয়াত ইন'ভা গাড়ীয়ে মহতিয়ালে 10জন লোকৰ 3জনৰ মৃত্যু গণপ্ৰহাৰ বুলি বাহন চালক। নিৰ্মম অত্যাচাৰ, এতিয়া মৃত্যুৰে যুঁজি আছে ইন'ভাৰ চালক ৰবিন দেই। আৰু 3 নম্বৰতে হৈছে কংগ্ৰেছে AIUDFৰ মিত্ৰতা প্ৰসংগত ৰহস্যজনক ভূমিকা। AIUDF সমাগত উপনিৰ্বাচনত কেৱল জনীয়া সমষ্টিতহে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে AIUDFে। শুকুৰবাৰে সোণৰ মূল্য প্ৰতি 10 গ্ৰামত 37,399 টকা হৈছেগৈ আৰু দৰ হৈছেগৈ 13 আগষ্টৰ পিছত সৰ্বনিম্ন। অসমতো হ্ৰাস পাইছে সোণৰ মূল্য। শনিবাৰে প্ৰতি 10 গ্ৰাম সোণৰ মূল্য 37,640 টকালৈ হ্ৰাস পাইছে। 5 নম্বৰতে সমাগত ৰাজ্যৰ উপনিৰ্বাচনত ৰাজ্যৰ 4 বিধানসভা সমষ্টি ক্ৰমে জনীয়া, ৰাতাবাৰী, ৰাঙাপাৰা, সোণাৰী কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লাভ কৰিলে ক্ৰমে শামছুল হক, কেশৱ প্ৰসাদ ৰজক, কাৰ্তিক কুৰ্মী আৰু সুনীল ছুৰীয়ে। 6 নম্বৰত আহিছে ৰাষ্ট্ৰপতি নিৰ্বাচন। আফগানিস্তানৰ এক ভোটকেন্দ্ৰত ভয়ংকৰ বোমা বিস্ফোৰণ, থিতাতে নিহত 15জনকৈ লোক। 7 নম্বৰত আহিছে শুকুৰবাৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ল'লে এক ঐতিহাসিক সিদ্ধান্ত। মুখ্য ন্যায়াধীশ সঞ্জয় কাৰল আৰু ন্যায়াধীশ অৰিন্দম লোধৰ ৰায় অনুসৰি ৰাজ্যখনত ধৰ্মক দোহাই দি মন্দিৰত হোৱা বলি বিধান সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হয়। 8 নম্বৰত আহিছে গুৱাহাটীত চলিছে চিণ্ডিকেট। চৰকাৰৰ বৰঘৰতে চলিছে মুকলি চিণ্ডিকেট। জালুকবাৰী পৰিবহণ চিণ্ডিকেট চলি থকা অভিযোগ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ। 9 নম্বৰ সকলোৰে মুখে এতিয়া ৰত্নাকক গীত সংলাপ। অহা 11 অক্টোবৰত ছবিগৃহলৈ আহিব যতীন বৰাৰ সপোন ছবি। গুৱাহাটীৰ পিছত উজনি অসমত ব্যাপক প্ৰচাৰ চলালে টীম ৰত্নাকৰে। ইয়াত দিছে ৰত্নাকৰৰ কিছু ছবি আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো দেখি আছে আপোনালোকে সকলো ইয়াত ৰাইজসকল মিলি আছে। ইয়াৰ পিছতে আছে উৰিষ্যাৰ বাৰীপাৰাত উদ্ধাৰ এটি ফেটিসাপ। বন বিভাগৰ লোকে এটা বটলৰ ভিতৰত উদ্ধাৰ কৰে ফেটিসাপডাল। পাছত সুৰক্ষিত স্থানত এৰি দিয়া হয় সাপডাল। 11 নম্বৰ গোলাঘাটৰ হাৰৰ গাঁৱত সংঘটিত দুৰ্ঘটনাই লৈ নতুন মূৰ। সুৰা মাফিয়াই হেনো প্ৰাণে মৰাৰ ভাবুকি দিছিল হৰে কৃষ্ণ কুমাৰ। নিহত আবকাৰী বিষয়াৰ পত্নীৰ চাঞ্চল্যকৰ দাবী। 12 নম্বৰত হৈছে অৱশেষত ওদালগুৰি জিলাৰ মাজমজিয়াত লামাবাৰীত সংঘটিত নাৰকীয় ধৰ্ষণকাণ্ডৰ অভিযুক্ত বাবলা দৈমাৰীক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। 13 নম্বৰ হৈছে পুনৰ সেনা আৰু NSCN উগ্ৰপন্থীৰ ভয়ংকৰ সংঘৰ্ষত কঁপি উঠিল অসম-অৰুণাচল সীমান্ত। শনিবাৰে পুৱা প্ৰায় 6 বজাত উগ্ৰপন্থীৰ ভয়ংকৰ সংঘৰ্ষত কঁপি উঠিল অসম-অৰুণাচল সীমান্ত। শনিবাৰে পুৱা প্ৰায় 6 বজাৰ পৰাই দীৰ্ঘ সময় ধৰি খাৰছাঙৰ ঘন অৰণ্য সেনাৰে হোৱা সংঘৰ্ষত নিহত হ'ল NSCNৰ দুৰ্ধৰ্ষ কেডাৰ। দেখিছে আপোনালোকে এইজন কেডাৰ নিহত হ'ল। আৰু 14 তামিলনাডুৰ এক অটো চালকৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ, প্ৰাণ হেৰুৱাল যুৱকজনে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। 15 নম্বৰতে চেন্নাই বিমানবন্দৰত আটক এগৰাকী মহিলা। 448 গ্ৰাম সোণ অতি কৌশলেৰে কাপোৰৰ মাজত ভৰাই আনিছিল মহিলাগৰাকীয়ে। লগতে জব্দ কৰা হয় প্ৰায় 18 লাখ টকা নগদ ধন। 2 অক্টোবৰ তাৰিখে ছবিগৃহত মুক্তি পাব হিন্দী ছবি ৱাৰ। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে হৃতিক ৰোশন আৰু টাইগাৰ শ্ৰফে। 17 নম্বৰ হৈছে পশ্চিমবংগৰ হিলদাহ ষ্টেচনৰ সমীপত গ্ৰেপ্তাৰ 2জন লোকক। প্ৰায় 38 লাখ টকাৰ সোণৰ বিস্কুটসহ গ্ৰেপ্তাৰ কৰে দুয়োকে আৰক্ষীয়ে। 18 নম্বৰ হৈছে অসমৰ পিছত পশ্চিমবংগ NRC কাৰ্যকৰী হ'ব বুলি খবৰ বিয়পি পৰাৰ লগতে কলকাতাৰ পৌৰসভাৰ কাৰ্যালয়ত অভাৱনীয় ভিৰ। ধৰ্মীয় সংখ্যালঘুৰ লোকসকলে NRCৰ পূৰ্বে নথিপত্ৰ প্ৰস্তুতৰ বাবে নিশা পৰ্যন্ত ভিৰ কৰিছে কাৰ্যালয়ত।
19 নম্বৰ RSSৰ প্ৰধান মোহন ভাগৱত আশীৰ্বাদ ল'বলৈ শনিবাৰে বিশেষ বিমানেৰে শিলচৰ গ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰীৰ পিছে পিছে দিছপুৰ উদং কৰি শিলচৰ পালেগৈ অন্যান্য বিধায়কো। 20 নম্বৰত আহিছে শিলচৰ ব্যক্তিগত বীমা কোম্পানী কাৰ্যালয়ত ৰহস্যজনক জুই। শনিবাৰে পুৱাতে অম্বিকাপট্টিৰ কোম্পানী কাৰ্যালয়তো লাগিল জুই। 21 নম্বৰত আছে জম্মু কাশ্মীৰৰ শনিবাৰে সন্ধিয়া পুনৰ পাক সেনাৰ গুলীবৰ্ষণ। ভাৰতীয় সেনাৰ বাহিনীয়েও দিয়ে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ। 22 নম্বৰত আছে শনিবাৰে আমেৰিকাৰ পৰা ঘূৰি আহি স্বদেশ উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। পালাম বিমানবন্দৰৰ বিজেপি কৰ্মকৰ্তাই উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰীগৰাকীক। ইয়াৰ মাজতে এটা কুৱেশ্যন ক'বলৈ ওলাইছোঁ, আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ইয়াৰ লগতে আপোনালোকে কমেণ্ট কৰিব একেবাৰে নাপাহৰিব। আৰু মই কুৱেশ্যনবোৰ পিছৰ উত্তৰ আপোনালোকে বাতৰিবোৰ শুনাবলৈ লৈছোঁ। পাটনা চহৰত বান পৰিস্থিতি অব্যাহত। ধাৰাসাৰ বৃষ্টিপাতৰ ফলত সৃষ্টি হোৱা ভীষণ অসুবিধাৰ সন্মুখীন কৰাইছে সৰ্বসাধাৰণ ৰাইজক। দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্ত সষ্টম হৈ থকা নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি মহানগৰীৰ পুনৰ ডকাইতি কাণ্ড। এইবাৰ ডকাইতে লুটি নিলে বশিষ্ঠৰ ইউনাইটেড বেংক। এইটো এটা বহুত ডাঙৰ ঘটনা। আৰু উত্তৰাখণ্ডত দেৱপ্ৰয়াগত ভয়ংকৰ ভূমিস্খলনৰ ফলত প্ৰাণ হেৰুওৱা 6 জন। আজিৰ বাতৰিটো ইমানতে শেষ কৰিছোঁ। আৰু যদি আপোনালোকে চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে কমেণ্ট কৰিবলৈ একেবাৰে পাহৰি গৈছে, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ইয়াৰ লগতে লাইক কৰিব। আৰু আপোনালোকৰ নতুন ভিডিঅ'লৈ আহিবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰাৰ লগতে তাৰ ওচৰত থকা ন'টিফিকেশ্যন বেলটো অন কৰিবলৈ নাপাহৰিব। অন কৰিলে তেতিয়া আপোনালোকে নতুন ভিডিঅ' যদি মই আপলোড কৰোঁ তেতিয়াহ'লে আপোনালোকক প্ৰথমতে ন'টিফিকেশ্যন যায়। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি আপোনাৰ চেনেলটো নতুন আহিছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।